হেল্ল' গাইজ, এয়া ৰাতিপুৱাই বৰষুণ দিছে আজি আৰু বহুত দিনৰ মূৰত বৰষুণ দিছে। ভাল লাগিছে মনটো। গা পা ধুই আহি এয়া ধূনা জ্বলালোঁ আৰু এয়া দেউতা দেখিছেনে নাৰিকল কাটি আছে। আজি আমাৰ পথাৰত গোছ ৰোৱা। এয়া মই গোছ ৰুবলৈ ওলাইছোঁ। এইডাল থাকি গৈছে হালধি গছ আৰু এয়া প্ৰসাদ বুট মগু লৈ লৈছোঁ। আৰু মই এয়া আহি আছোঁ পথাৰলৈ, অকলে আহিছোঁ, চিনি পাওঁ আৰু এয়া আহি পাই গ'লোহি। কিমান দূৰতে আহিছোঁ, মই গোছ ধুই লওঁ। এইজন মানুহ এই তাত সেই সেনেকৈ দিয়া, তই চাইডৰ পৰা মাটিকণ আনি গছ লেপি দিয়া হৈ গ'ল। খাৰা কৰি দিয়া ভিতৰ চাইডেও দিয়া মাটিকণ। তাকে কৈ দিম। প্ৰসাদ কৰি দিম। টানেই দেখোন মাটিখিনি। চালি পানী নাই আৰু। কঠীয়া ধীৰে দিবা নে কম কমকৈ দিবা? কম দিব লাগিব, ধেৰ দিব। এয়া মই গোছ ধৰি দিলোঁ আৰু কৈছোঁ ফটো একপি মাৰা। তাৰপিছত মোক ফটো একপি মাৰিলে। কৰিবই ধৰিছোঁ। এয়া আমাৰ ৰোৱনী আহি গ'ল। এতিয়া আজিলৈ আহিছোঁ, বাই।